সো হেল্ল' বন্ধুসকল। সো আপোনালোকৰ কি খবৰ? সো বহুত দিনৰ মূৰত আজি মই ওলাই আহিলোঁ অকণমান সো ফুৰিবৰ কাৰণে। সো মন্দিৰ এখন দেখাম বুলি আপোনালোকক লৈ আহিলোঁ, লগতে মই সেৱা এটা কৰিম বুলি আহিলোঁ। সো আপোনালোকে চাই দিব ভিডিঅ'টো। আহক ভিতৰলৈ যাওঁ। আমি ভিতৰলৈ লাহে লাহে সোমাই গৈছোঁ। আপোনালোকে চাই দিব ভিডিঅ'টো কিমান মজা হয়। সো আহক চাওঁ, ভিতৰলৈ যাওঁ। ভিতৰত কি কি আছে চাওঁগৈ। চ' গাইছ, এইটো ফাইনেলি বাবা ৰামদেৱৰ মন্দিৰ হয়। চ' প্ৰথমতে আমি সেৱা চেৱা কৰি লওঁ। চ' আপোনালোকে চাব পাৰে কিদৰে মন্দিৰখন ধুনীয়াকৈ সজাই থোৱা হৈছে। চ' আপোনালোকে ভিডিঅ'বোৰ শেষলৈ চাই থাকক। চ' আহক চাওঁ, সেৱা কৰি লওঁ। চ' গাইজ, ফাইনেলি মই সেৱা কৰিলোঁ। চ' আপোনালোকক অকণমান মন্দিৰটো ভালদৰে দেখাই দিছোঁ, আপোনালোকে ভালদৰে চাই থাকিব। মোৰ ষ্টিকটো অনা হ'লে ভাল আছিলে ন। नहीं यार बाहर तो सब ভিতৰখন আপোনালোকে কিমান চফাকৈ বনাইছে। ত' ফাইনেলি আমি বাহিৰলৈ একচুৱেলি ওলাই যাওঁ। ত' বাহিৰখনৰ ভিউ আপোনালোকক অকণমান দেখাই দিওঁ। চ' আহক এতিয়া লাহে লাহে। চ' ইয়াৰ পৰা চাব পাৰে একচুৱেলি গেটখন কিমান ধুনীয়াকৈ বনাই থৈছে, আপোনালোকে চাব পাৰে। চ' আপোনালোকৰ বাহিৰৰখিনি ভালদৰে দেখাই দিওঁ। চ' চাব পাৰে এই বিষ্ণু বনাই থৈছে মজাকৈ। চ' ওচৰৰ পৰা গৈ পিনে আপোনালোকক সকলোবোৰ দেখাই দিম বাৰু। চ' আহক। কিমান পৰিষ্কাৰ আছে চাওক, হয় নাই? চ' গাইছ, আমি বৰ্তমান সেৱা চেৱা কৰিলোঁ। এতিয়া আমি তাৰ পৰা আহিছোঁ। চ' নামি আহিছোঁগৈ। আপোনালোকে চাব পাৰে কিমান ধুনীয়া আছিলে, আপোনালোকক ভিতৰৰ সকলোবোৰ দেখুৱালোঁ। চ' এতিয়া আমি বাহিৰত যাওঁ। চ' গাইছ, আমি ফাইনেলি তললৈ আহিলোঁ। তলৰ পৰা আপোনালোকে চাব পাৰে কেনেকুৱা মন্দিৰখন। চ' আপোনালোকে চাব পাৰে কিমান ধুনীয়া। চ' আপোনালোকে নিশ্চয় এইপিনে আহিলে একচুৱেলি চাব পাৰিব। ত' আমি একচুৱেলি এতিয়া আমি যাওঁ বাহিৰখনৰ চাব। আমি বাহিৰলৈ ওলাই আহিছোঁ এতিয়া। চাব পাৰে বাহিৰখনৰ পৰিস্থিতি কেনেকুৱা, কিমান ধুনীয়াকৈ একচুৱেলি সজাই থোৱা হৈছে। চ' আপোনালোকে আহিলে একচুৱেলি এনেই ইমান পৰিষ্কাৰ এইডোখৰ জেগা। চ' আপোনালোকে ভিতৰত সোমাই গোটেইখন জেগাত চাব পাৰে, এটাও ক'তো একো বস্তু নাই। চ' চাব পাৰে হাতীখন কেনেকৈ বঢ়িয়াকৈ বনাই থৈছে, হাতী। চ' সেইফালে যাওঁ, বিষ্ণু আঁকি থৈছে, তাত বনাই থৈছে একচুৱেলি। চ' আমি ওচৰৰ পৰা চাওঁগৈ। চ' আপোনালোকে চাব পাৰে কিমান ধুনীয়াকৈ একচুৱেলি বনাই থৈছে। চ' আমি একচুৱেলি ভিতৰত আপোনালোকক ভালদৰে দেখাই দিছোঁ। চ' আপোনালোকে চাওক, সাপৰ ওপৰত বিষ্ণুৱে যিদৰে শুই থাকে, ঠিক তেনেদৰে ওপৰত বৰমা। একচুৱেলি বৰমাক কিদৰে সৃষ্টি কৰা হৈছিলে তাকে একচুৱেলি এইখন ছবিত একচুৱেলি বনাই দিয়া হৈছে, মানে সেইটোৱে বুজোৱা হৈছে। চ' আপোনালোকে চাওক কিদৰে বনাইছে, কিমান ধুনীয়াকৈ বনাই থৈছে। চ' আপোনালোকে ইয়ালৈ আহিলে নিশ্চয় দেখি পাব। সেয়া এটা কৰি লওঁ। চ' গাইজ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। চ' ব'লক।